নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছোঁ চৰাইদেউ জিলাৰ ৰংচল পথাৰ নিবাসী আমাৰ বীৰেন গগৈ গৃহত। তেখেতে কুটীৰ শিল্পৰ লগত প্ৰায় 10 বছৰ দিন ধৰি জড়িত। তেখেতে ইমান সুন্দৰকৈ দেখিছে, প্ৰত্যেকটো আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি তেখেতে নিজৰ হাতৰ পৰশত বনাইছে। আমাৰ হিংসাখন দেখিছে, ইমান সুন্দৰকৈ তেখেতে বনাইছে। এই হিংসাখন আপোনালোকক দেখাইছোঁ, ইয়াৰ সংক্ৰান্ততো তেখেতে ক'ব নিশ্চয়। আমাৰ বাকীবিলাক দেখাইছোঁ, আপুনি দেখিছে। আৰু চাওক ইমান সুন্দৰকৈ তেখেতে প্ৰত্যেকটো বস্তু তেখেতৰ হাতৰ পৰশত বনাইছে, মানে আপোনালোকে চালে খুব ভাল লাগে। আগন্তুক তেখেতৰ যি চৰাইদেউ ফেষ্টিভেল তালৈ আছে, তালৈ যাব। তাৰ লগে লগে আৰু আমাৰ সোণাৰু কাঞ্চন তালৈ যাব। তেখেতে কেইবাখনো আগন্তুক মহোৎসৱতো অংশগ্ৰহণ কৰিব। মই তেখেতৰ গৃহলৈ আজি উপস্থিত হৈছিলোঁ। আমাৰ বীৰেন গগৈ দা, আপোনাক আমি সকলোৱে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ইমান ধুনীয়াকৈ এটা কৰ্মৰাজি জীয়াই ৰাখিছে, আৰু আপোনাৰ লগতে আপুনি প্ৰায় দেখিছোঁ 5-6জন মানুহ সংস্থাপন ৰাখিছে। আপোনাক আমাৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এই কুটীৰ শিল্পৰ লগত কিমান বছৰৰ পৰা জড়িত, এই সংক্ৰান্তত কওকচোন। হয়, নমস্কাৰ খামন ডাঙৰীয়া। আপোনাকো আমাৰ কল্পতৰু শিল্প কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ আৰু সমূহ ৰাইজক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ। আৰু তেখেত আজি আমাৰ মাজত আমাৰ নিচিনা এই শিল্পকৰ্মৰ লগত জড়িত সাধাৰণ লোকক চিনাকি কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ। সেই হেতুকে তেখেতক এভাগ তেখেতৰ এই মানে কৰ্মৰ লগত জড়িত, তেখেতে দেখিছে সকলো প্ৰকাৰৰ মেচিন আনি লৈছে। তেখেতে ধুনীয়াকৈ দেখিছে এইবিলাক বস্তু সকলো। এইফালে দেখিছে আপোনালোকে কাম লাগিয়ে আছে। আপুনি আমাৰ এই হিংসাখনৰ বিষয়ে আমাক গগৈ দা দুআষাৰ কওকচোন। হয়, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই অমৰ সৃষ্টি, এই অৱদান আমি আজি যোৱা প্ৰায় 10টা বছৰ ধৰি এইভাগ গুৰু আসন নিৰ্মাণ কৰি আহিছোঁ। আৰু এইভাগ হৈছে সিংহাসন। এইভাগ যাব আমাৰ আজিয়ে যাব এইভাগ। আমাৰ বৰহাটৰ এগৰাকী বাইদেৱে হয়, ইতিমধ্যে তেখেতে নিবলৈ আহি আছে। আমি হিংসাখনৰ বিষয়ে আপুনি দুআষাৰ কৈ দিয়কচোন। আমি যিহেতু দেখিছোঁ এই হিংসা, আমি ইয়াতে দেখিলোঁ কাছৰ ওপৰত হাতী, হাতীৰ ওপৰত সিংহ, ইয়াৰ ওপৰত আপুনি দুআষাৰ কওকচোন। হয়, এই গুৰু আসনভাগী আমাৰ ইয়াত কাছ, হাতী, সিংহ সকলোখিনি জড়িত হৈ আছে। ইয়াৰো নিৰ্দিষ্ট এটা অৰ্থ আছে, গুৰুজনাই দি থৈ গৈছে। ইয়াত যেনেকৈ একেবাৰে তলত কাছভাগ দিয়া হৈছে, সেই কাছভাগৰ অৰ্থ হৈছে পৃথিৱীখনে সমস্ত জগতখনক দাঙি ধৰি আছে। এই পৃথিৱীখনত যি নৰমনীচৰ পাপ, সেই পাপভাগ আমাৰ মানে জীৱ জগতৰ প্ৰকাণ্ড জন্তু হাতীৰ লগত তুলনা কৰিছে। আৰু এই হাতীৰ ওপৰত যিভাগ সিংহ দিয়া আছে, এই সিংহ হৈছে নামসিংহ, নামৰ লগত তুলনা কৰিছে। যেনেকৈ পৃথিৱীখনত আমাৰ পাপেৰে ভৰি পৰিছে, যিমানেই পাপ নহওক, এই যেনেকৈ প্ৰকাণ্ড জন্তুৰ লগত তুলনা কৰিছে হাতী, এই যিমানেই পৃথিৱীত পাপ নহওক, তাক যদি আমি নামেৰে সংশোধন কৰিব পাৰোঁ, ভগৱানৰ নাম লৈ সংশোধন কৰিব পাৰোঁ। সেই হেতুকে এই সিংহভাৱক নামৰ লগত তুলনা কৰি এই হাতীক দমন কৰি ৰাখিছে। আৰু আপোনাৰ এইটো কৈ দেখিছে যে আমাৰ 4টা আমি চিম্বল দেখি পাইছোঁ নহয়, ইয়াৰ বুজাই দিয়কচোন অৰ্থটো। ভগৱান শ্ৰীকৃষ্ণৰ অস্ত্ৰ বুলি আমি সবে জানো এই শংখ, চক্ৰ আৰু গদা পদ্ম। হয়, কথাটো কি হ'ল, আমাৰ এইভাগ এখন 3 খলপৰ। হয়, এই 3 খলপৰ 7 খলপলৈকে আসন বনোৱা হয়। হয়, এই 7 খলপী আসন আমাৰ পূৰ্ণাংগ আসন হিচাপে ধৰা হয়। গতিকে ইয়াত সপ্ত বৈকুণ্ঠ সম্পূৰ্ণ নাই। আৰু আমাৰ ইয়াত একেবাৰে গুৰু আসনৰ ওপৰভাগ, হয়, এইভাগ হৈছে আমাৰ গুণমালা ইয়াতে স্থাপন কৰা হয়। এইভাগ হৈছে আমহি ঘৰ। আৰু আপোনাৰ দেখিছোঁ আমি ইয়াতে আমাৰ ঢেঁকী বনাইছে, যিটো আধুনিক ঢেঁকী বুলি কয়। এইটো আমাৰ চৰাইদেউ জিলাৰ প্ৰথম ব্যক্তি যিজনে ঢেঁকী বনাইছে। তেখেতৰ এই ঢেঁকীটো প্ৰায় 500তকৈ অধিক বিক্ৰী হৈছে। আমাৰ গুৱাহাটীলৈকে গৈছে, উজনি অসমৰ পৰা আপোনাৰ প্ৰায় গুৱাহাটীলৈকে গৈছে। তেখেতৰ এই ঢেঁকী সংক্ৰান্তত গগৈ দা আপুনি কৈ দিয়কচোন। হয়, মানে কথাটো কি হ'ল,
ঢেঁকী আজিৰ দিনত প্ৰায় বিৰল বুলি ক'ব লাগিব। খুব কম সংখ্যক মানে কিছুমানৰ ঢেঁকী এটা মাটিত গাঁত খান্দি ফুটাৰ এলাহত ঘৰ এখনত নাইকিয়া হৈ গৈছে, নতুবা জেগা জুগলিৰ অভাৱত কাৰোবাৰ ঢেঁকী ঘৰৰ পৰা হেৰাই গৈছে, নতুবা যিবিলাক মানুহ টাউনমুখী হ'ল তেখেতলোকৰ কংক্ৰিটৰ ঘৰত মাটি ঢেঁকী থ'বলৈ অসুবিধা হয়। গতিকেলৈ সেই সুবিধাখিনি চিন্তা কৰিয়ে এই ঢেঁকীভাগ নিৰ্মাণ কৰা হৈছে। এই ঢেঁকীভাগ খুব সহজতে অনায়াসে দিব পাৰে। হয়, খুব কম সময়তে ইয়াত চাউল গুড়ি কৰিব পাৰি আৰু সেই চাউলেৰে তিল পিঠা বনাব পাৰে সহজ। ইয়াত এজন ব্যক্তিয়ে বা এগৰাকী ব্যক্তিয়ে এইটো খুন্দিব পাৰিব নহয় জানো এগৰাকী আমাৰ ব্যক্তিয়ে ঢেঁকীটো? ঢেঁকীটো হয়, খুন্দিব পাৰিব অনায়াসে। চাওক কথাটো কি হ'ল, ইয়াত আপোনাৰ চাউলখিনি গুড়ি কৰাৰ পাছত ঢেঁকীটো আমি দাঙি ল'বলৈ কোনো মানুহ দৰকাৰ নাই। হয়, ইয়াক আপুনি হাতেৰে দাঙি ইয়াতে এডাল ষ্টেণ্ড সংলগ্ন কৰা হৈছে, ইয়াত আপুনি সম্পূৰ্ণ ৰখাই ল'ব পাৰিব। যাতে হাতত নুখুন্দে নহয় জানো ঢেঁকীটো? কোনো আৰু মানুহ বেলেগ মানুহৰ সহায়ৰ প্ৰয়োজন নাই। সহায় কৰি ইমান সুন্দৰকৈ তেখেতে এইবিলাক চিন্তা কৰি উলিয়াইছে, তেখেতে দেখিছে ইমান আমাৰ যিটো বৰ্তমান আধুনিক ঢেঁকী বুলি কৈ সকলোৱে আমাৰ যথেষ্ট সমাদৃত হৈছে। আৰু এই ঢেঁকীৰ কাৰণে আপোনালোকে যদি লাগে তেখেতক মই ফোন নম্বৰটো দি দিম, আগতীয়াকৈ যোগাযোগ কৰিব, কণ্টেক্ট কৰিব, তেতিয়া পাব। যিকোনো বস্তু লাগিলে আমাৰ নামঘৰৰ কাৰণে হিংসাখনে হওক, জয় বিজয় হওক, তেখেতে বহুত দূৰলৈকে নিছে। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেক জিলাৰ পৰা তেখেতলৈ নি থাকে আৰু সদায় তেখেতে ব্যস্ত হৈ থাকে। তাৰ লগে লগে আমি দেখিছোঁ যিহেতু অসমীয়া সমাজৰ এৰাবনা অনুষ্ঠান আমাৰ যিটো নাঙল জুঙলি, এইটোতো আমাৰ কৃষি কৰ্মৰ লগত জড়িত। যিহেতু আমি 70% মানুহে কৃষি কৰ্মৰ লগত জড়িত। এই নাঙলটো খুব ধুনীয়াকৈ তেখেতে বনাইছে। নাঙল সংক্ৰান্ত গৈ কিছু কথা কওকচোন। হয়, এই নাঙলটি আমি বনাবলৈ এইকাৰণে চেষ্টা কৰা হ'ল কিয়নো আজিকালি যান্ত্ৰিক যুগ। যান্ত্ৰিক যুগত মানে আগত ৰাখি মানুহবোৰে এইবোৰ পুৰণা বস্তুবোৰ প্ৰায় এৰিছে বুলি ক'ব লাগিব। নাঙল যুৱলি ঘৰখনত নাইকিয়া হৈছে, কাৰণ কেলৈ আমি মাটি চহাবলৈ এতিয়া খেতি কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰিছোঁ। হয়, গতিকে অসমৰ প্ৰতি ঘৰ খেতিয়কৰ গৃহৰ পৰা প্ৰায় নাঙল যুঁৱলি বিলুপ্ত প্ৰায় বুলি ক'ব পাৰি ইতিমধ্যে। তো সেই হেতুকে এই অসমৰ এটা কালচাৰেল বস্তু বুলি হয়, মই সেইটো চিন্তা কৰিয়ে বনোৱা হৈছে। খুব ধুনীয়াকৈ আমাৰ প্ৰত্যেকে যিবিলাকে ইচ্ছা কৰিলে তেখেতসকলে নি পিনে ধুনীয়াকৈ সংৰক্ষণ কৰিব পাৰিব, ৰাখি থ'ব পাৰিব। ল'ৰা ছোৱালীবিলাকে নতুন প্ৰজন্মই যেনেকৈ এতিয়া খেতি কৰিবলৈ মানুহক কোৰ এখন দৰকাৰ, হয়, ঠিক ইয়াতে সংলগ্ন কৰা হৈছে। দেখিছে এখন কোৰ আছে, এছাৰি এডাল এছাৰি লাগে গৰু খেদিবৰ কাৰণে, ইয়াতে সংলগ্ন কৰা হৈছে। হয়, অনাগত দিনত ইয়াতে এটা এটা জাপিও ৰখা হ'ব। হয়, ঠিক তেনেধৰণে দেখিছে জাপিও তেখেতে বনাইছে, সৰু জাপি বনাইছে, খালৈ সকলো বস্তু আছে। আমাৰ যিবিলাক জাকৈ খালৈৰ পৰা খৰাহি সকলো বস্তু ইয়াতে আছে, তেখেতে দেখিছে। আৰু তেখেতৰ এই উদ্যোগটো কুটীৰ শিল্প, তেখেতৰ যিটো উদ্যোগলৈ উদ্যোগটো তেখেতৰ 5গৰাকী ব্যক্তিয়ে তেখেতে সংস্থাপন দি ৰাখিছে। খুব ভাল লাগিছে নিজৰ লগতেও। তেখেতসকলক দেখাইছোঁ, এইকেইজন তেখেতসকলে কণ্টিনিউ কাম লাগি আছে, খুব ধুনীয়াকৈ লাগিছে বাৰু। আমি দেখি ভাল লাগিছে যে নিজৰ লগতে আৰু 5জন ব্যক্তিকো সংস্থাপন দিছে, 5খন ঘৰৰ। আমাৰ এইটো নিশ্চয় ভাল কথা। আমাৰ যিসকলক লাগে বা যোগাযোগ কৰিব তেখেতসকলে আমাৰ নামঘৰৰ কাৰণেও বা আমাৰ ঢেঁকীৰ কাৰণে বা আমাৰ অন্যান্য বস্তুৰ কাৰণে হ'লে তেখেতসকলে পাব। মই তেখেতৰ সম্পূৰ্ণ এড্ৰেছটো তেখেতৰ মুখে জানিব বিচাৰিছোঁ। আপুনি কৈ দিয়কচোন আপোনালোক কেনেকৈ যোগাযোগ কৰিলে পাব। হয়, আমাৰ এই ঠাইটুকুৰা হৈছে টিমন ৰংচল পথাৰ বুলি কয়, চৰাইদেউ জিলা। হয়, আপোনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট ৰাজগড়ৰ ফালৰ পৰা আহিবলৈ হ'লে আমাৰ যোগতলি বাগান পাৰ হৈ হয়, প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা। হয়, হাফমৰা চাৰিআলিত সোমাই দিলেই হ'ল। তাৰপাছত আপোনাৰ সোণাৰী ফালৰ পৰা আহিবলৈ হ'লে কাকতিবাৰী হৈ টিমন বাগান হৈ আহিলে প্ৰায় 1 কিলোমিটাৰ ৰাস্তা। আপোনাৰ ফোন নম্বৰটো কৈ দিয়কচোন। মোৰ ফোন নাম্বাৰটো হ'ল যোগাযোগ কৰিবৰ কাৰণে 6001961992। এই নম্বৰটো তেখেতক যদি আপোনালোকৰ যিবিলাকৰ প্ৰয়োজন হয় আপোনালোকে ফোন কৰি আগতীয়াকৈ কণ্টেক্ট কৰিব, কাৰণ তেখেতসকলে সদায় অৰ্ডাৰ থাকে, অৰ্ডাৰ অনুযায়ী তেখেতসকলে সদায় বনাই থাকে, দি থাকে। আৰু আপোনালোকক যেতিয়াই লাগে তেখেতে অৰ্ডাৰ অনুযায়ী তেখেতে দিবলৈ চাহিদা অনুযায়ী চেষ্টা কৰে। আৰু খুব ভাল লাগে, সকলোৱে আশীৰ্বাদ কৰিব আমাৰ এই যিটো কল্পতৰু কুটীৰ শিল্প আছে এইটো আগুৱাই যাওক। আমাৰ সকলো মাজতে সমাদিত হৈছে, অসমৰ প্ৰত্যেকটো অনুষ্ঠানত তেখেতে সমাদিত হ'বলৈ সক্ষম হৈছে। ফটো শেষত আপোনাৰ এই উত্তৰণ কামনা কৰিছোঁ। ধন্যবাদ। হয়, আমাৰ নিচিনাই এই সৰু কুটীৰ শিল্পৰ লগত জড়িত লোকক চিনাকি কৰি দিয়াৰ বাবে আৰু তেখেতক যিটো আপোনাৰ ফেচবুক পেজ, সেই ফেচবুক পেজটি আপোনালোকে অনুগ্ৰহ কৰি ফ'ল' কৰি দিয়ে যেন তাৰ বাবে অনুৰোধ থাকি আজিলৈ ধন্যবাদ। ধন্যবাদ।